আজি আকৌ আহিছোঁ অকণমান ছাগলী মাংস আনিছোঁ চাওঁচোন ছাগলী পোলাও এটা বনাই চাওঁ একদম চিম্পুল ৰেচিপি এটা বনাম এয়া মই হাফ কেজি মটন লৈছোঁ ছাগলী মাংস চাউল লৈছোঁ একাপ যিহেতু আজি মই অকলে আছোঁ পোলাও বনাম বুলি লৈছোঁ বিৰিয়ানী মটন বিৰিয়ানী এয়া মই মাংসটো ৰেডি কৰি লৈছোঁ এতিয়া আপোনাৰ ধুই মেলি ভালদৰে লগতে মই বিৰিয়ানী চাউলটো ৰাখি থৈছোঁ পানীত তিয়াই অলপ লং ইলাচি দি থৈছোঁ এয়া মই আদা পিঁয়াজ ৰেডি কৰিছোঁ দুটা ৰচুন এটা আৰু অলপ গৰম মছলা গোটা মছলা আৰু লগতে এয়া তিনিটা জলকীয়া আদা ৰচুন এইটো পেষ্ট বনাম আৰু এয়া নিমখ হালধি মছলা যিহেতু মই খুব কম পৰিমাণে মছলা দিম এয়া মই নিমখ দিয়া হৈছে মছলা একদম কম পৰিমাণে দি হ'ম এয়া হালধি একদম ভালদৰে মই মেৰিনেট কৰিম লগত অলপমান কাটি সৰিয়হ তেল দি এয়া মোৰ মাংসটো মেৰিনেট কৰি হৈ গ'ল যিহেতু মই ইয়াতে পিঁয়াজ দি দিছোঁ এটা গোটা ৰচুন লগত শুকান জলকীয়া তিনিটা আৰু কাৰা মছলাখিনি দি দিছোঁ কাৰা মছলা গোটা মছলা যিখিনি আছে লং ইলাচি গোলমৰিচ সকলোখিনি লগতে দি দিয়া হৈছে মই আজি একদম চিম্পুলকৈ বনোৱা হৈছে ৰেচিপিটো আমি পায় সকলোৱে নগাধনীয়া বুলি কয় যিহেতু মোৰ ভাগত এতিয়া মাংসটো কুকাৰত দি বনাইছোঁ শুকান হৈ আছে লগত বিলাহী এটা দিয়া হৈছে এয়াকেইটা কমপ্লিট কুকাৰত তেনেকৈ শুকানকৈ ভাজি ভাজি কালাৰটো আহিব লাগিব কালাৰটো অহা নাই তেনেকৈ আপোনালোকে এনেকৈ বনাই একদম চিম্পুলকৈ যিহেতু এয়া মোৰ এতিয়া মাংসটো কমপ্লিট কালাৰটো আহি গৈছে কালাৰটো আহি গৈছে মাংস কমপ্লিট মোৰ মাংস কালাৰটো আহি গৈছে এতিয়া লাহে লাহে এতিয়া মই হাফ লিটাৰ পানী এড কৰি দিম এতিয়া মই হাফ লিটাৰ লৈছোঁ পানী হাফ লিটাৰ পানীৰ পৰা এড কৰি দিছোঁ যিহেতু ছাগলী মাংস বহুত টাইম লাগে সিজিবলৈ মাংসটো হাৰ্ড হয়তো মই এতিয়া 6টা বা 7টা চিটি মৰাম তাৰপিছত আপোনাক দেখাই আছোঁ দেই কালাৰটো চব কি ধুনীয়া হৈছে এতিয়া মই ইয়াত তিয়াই থৈ দিয়া চাউলখিনি এড কৰি দিম এতিয়া মই চাউলটো দি দিয়া ভালদৰে ইয়াত মিলাই পেলাই চিটিটা মই দিম এতিয়া এনেদৰে আপোনালোকে বনাই খাব একদম চিম্পুলকৈ মই একদম চিম্পুল বনাইছোঁ এইটো কোনো বিশেষ ভেৰাইটিছ নহয় বাৰু এয়া মই এতিয়া কুকাৰটো খুলি দিব আহিছোঁ যিহেতু মোৰ কুকাৰটো চিটি মৰা হৈ গ'ল এয়া ৰেডি বিৰিয়ানী মটন বিৰিয়ানী মই লগত কাটি দিয়া পিঁয়াজ কেঁচা পিঁয়াজ এটা দি পিনে ইয়াক অকণমান হিলাই ৰাখি দিছোঁ ভালদৰে লৰাই দিছোঁ হিলাই পিনে ভাতখিনি লৰাই আকৌ হাফৰখন লগাই থৈছোঁ এতিয়া মই গেছ জ্বলাবলৈ একো দৰকাৰ নাই জাষ্ট ভাতৰ ভাতটোতে পিঁয়াজটো পকিব এয়া লৈছোঁ দেই আমি খাবলৈ আৰু এনেকৈ লগৰজনে উলিয়াইছে আমাৰ পায়ঙে সৈতে খাওঁ আৰু মজা পিছে দেই আজি মটন বিৰিয়ানী বনাইছিলোঁ কেনেকুৱা লাগিছে ধুনীয়া মজা দেই আপোনালোকে বনাই খাব ৰাইট নেক্সট টাইম এটা আকৌ লগ পাম মটন বিৰিয়ানীৰ সৈতে